কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বিশেষ, আমি আহি আছোঁ এতিয়া আৰু কোন জেগালৈ আহিছোঁ হয়তো থাম্বনেইলখন চাই গম পাইছে আপোনালোকে। আৰু যোৰহাটৰ এটুকুৰা ধুনীয়া ঠাই গৈ আছোঁ। আমি গৈছিলোঁ জানুৱাৰীৰ লাষ্ট উইকতে, কিন্তু ভিডিঅ'টো এতিয়াহে আপলোড দিছোঁ। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে আগৰ পৰাই চাই আছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এয়া আমি আটাইকেইটা আহি আছোঁ এতিয়া। এয়া পাইছোঁহি যোৰহাটৰ মৰাৱতী বৃদ্ধাশ্ৰম। আৰু ৰাস্তা ভালেই, আৰু ইয়াৰ পৰা গৈ গৈ এনেকৈ আমি বৰালিত উঠিমগৈ। দেখিছেনে, মহ চৰি আছে। আৰু এইফালে গৈছোঁহি। ইয়াৰ পৰা আমি লেফ্ট হেণ্ড ছাইডে গুচি যাব লাগিব, আৰু ৰাইট হেণ্ড ছাইডে গ'লে নিমাতী ওলাবগৈ পাৰিম। এয়া এতিয়া আহি আছোঁ। ৰাস্তা একদম ধুনীয়া। অলপ দিনৰ আগলৈকে ৰাস্তা বেয়া আছিল, এতিয়া বনালে যিহেতু। শান্তি আশ্ৰম পাবলৈ আৰু বেছি দূৰ নাই, আৰু পামগৈ আৰু অলপ দেৰি পাছতে। আৰু তাত গৈ লগ পাই আছোঁ। আৰু এইফালেদি এয়া দেখি আছোঁ শান্তি আশ্ৰম, আৰু পাইছোঁহি। আৰু এনেকৈ এতিয়া ৰাইট হেণ্ড ছাইডে সোমাই যাব লাগিব, আৰু এনেকৈ গৈ গৈ এয়া শান্তি আশ্ৰম পাই গ'লোহি আমি এতিয়া পালোঁহি যোৰহাটৰ শান্তি আশ্ৰম। এয়া ইমান ধুনীয়া পৰিৱেশ দেখিছেনে। এয়া মন্দিৰ দেখিছে, চৌপাশটো দেখুৱাই দিছোঁ ধুনীয়াকৈ। এয়া আহি আছোঁ এতিয়া। আজি দেওবাৰ কাৰণে যথেষ্ট মানুহো হৈছে ইয়াত। এয়া ফটো মাৰি আছে চবে। এয়া বহুত ধুনীয়া এটা পৰিৱেশ। আহি আছোঁ ভিতৰলৈ। এইফালে এয়া বাউণ্ডেৰীটো বহুত ওখ। এইফালে এয়া ফুলনি লগাই থৈছে। সঁচাকৈ ইয়াত একেবাৰে এটা শান্তিৰ পৰিৱেশ। আৰু যিসকল ইয়ালৈ অহা নাই তেন্তে এবাৰ আহিব পাৰে। বিৰাটে এটা ভাল লগা পৰিৱেশ। এয়া হ'ল মন্দিৰৰ যিসকল ভক্ত, তেখেতসকল থকাৰ আৱাসগৃহ। আৰু এইফালে আছে গেষ্ট হাউচ। এয়া দেখুৱাই আছোঁ ধুনীয়াকৈ। সঁচাকৈ ক'বলৈ গ'লে এটা সুন্দৰ পৰিৱেশ চাৰিওফালে। ইয়াত থকা ভক্তসকলৰো থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে। এয়া মন্দিৰৰ ভিতৰ ভাগ একেবাৰে ছিষ্টেমেটিককৈ বনোৱা আছে। মানে এফালেদি সোমাই পেলাই আকৌ আন এফালেদি চিৰি বগাই নামি আহিব পাৰি। ফুল নিচিঙিব এনেকৈ লিখি থৈছে ইয়াত। এয়া কাষতে থকা এয়া মন্দিৰলৈ আমি আহিছোঁ। বাহিৰত আমি এয়া ভিতৰলৈ সোমাই আহিছোঁ। এইফালেও এতিয়া গেট বন্ধ কৰি থৈছে, প্ৰৱেশ নিষেধ। এনেকৈ ভিতৰলৈ কি আছে নাজানো, হয়তো পূজা অৰ্চনা কৰে তেখেতৰ যিসকল শিষ্য আছে, ভক্ত আছে। আৰু এইফালে এতিয়া গেটত তলা লগোৱা আছে, আমি ভিতৰলৈ সোমাই নাযাওঁ।
আৰু ওপৰলৈ উঠি যাব পাৰি। এনেকৈ ওপৰতো মন্দিৰ আছে। কিমান দিনৰ পুৰণি মন্দিৰটো? মন্দিৰত স্থায়ীভাৱে থকা এয়া এজন ভক্তক লগ পালোঁ আৰু তেখেতৰ পৰা মন্দিৰৰ বিষয়ে কিছু কথা জানিব বিচাৰিলোঁ। মানে প্ৰতিষ্ঠা কোন চনত হৈছিল মন্দিৰৰ? 1912 চনত। বহুত পুৰণা। আগতে আহিছিলোঁ মানে আপোনাৰ 12 বছৰমানৰ আগতে আহিছিলোঁ। তেতিয়া মানে চাইছিলোঁ, ইমান সুবিধা নাছিলে। এতিয়া বহুত মানে এৰিয়াটো বনালে। আপোনালোকৰ ইয়াত এনেই মানে শিষ্য কিমান থাকে ভকত? ভকত আনা জানা হয়। মানে স্থায়ীকে যিসকল থাকি লয় মানে স্থায়ীটো আমাদের সাধু সন্ত নিয়ে প্রায় 45। আপোনালোকৰ মানে যিজন গুৰু প্ৰতিষ্ঠা কৰা আছে, মানে গুৰু মানে নিগমানন্দ সরস্বতী পরমহংসদেব আশ্রম প্রতিষ্ঠাতা। জগৎগুরু শাসন প্রতিষ্ঠা করেছিলেন তিনি। সনাতন ধর্ম প্রচার, সনাতন ধর্মৰ মানে প্ৰতিষ্ঠা মেইন আপোনালোকৰ সৎ শিক্ষা বিস্তার, আত্মপুষ্ট দরিদ্র নারায়ণের সেবা। মানে প্ৰধান উদ্দেশ্য হ'ল মানে আপোনাৰ সনাতন ধর্ম প্রচার আর আত্মকৃষ্ণ দরিদ্র নারায়ণের সেবা। আপোনালোকৰ মানে ইয়াতে আছে নে আশ্ৰম আৰু মানে অসমৰ বেলেগ আরো জায়গাতে গুয়াহাটি আছে, তারপরে আপনার ওয়েস্ট বেঙ্গলে আছে, উড়িষ্যা আছে, বাংলাদেশ আছে, বেলেগ বেলেগ জায়গায় সব আছে। ইয়াত মানে আপোনালোকৰ সেই গুৰুৰ পৰা মানে এতিয়া মানে আপোনালোকৰ বংশানুক্ৰমিক এইটো হৈ আহিছে নেকি? না না না, আমাদের গুরু সদ্গুরু এজনে আৰু সেই থাকিব, তারপর মানে বরাবরই থাকিব। যতদিন আশ্রমত থাকিব গুরু থাকিব, নিয়মানুগ সহযোগী থাকিব। আপোনাৰ এতিয়া কিমান দিন হৈছে ইয়াত মানে থকা? আমার ইয়াত 7 ইয়ার্স, বেলেগ জায়গায় আরো 15-16 বছর। আপোনালোকৰ এনে পৰিয়ালো মানে ইয়াত না না না, পৰিয়াল নাই, সন্ন্যাস আশ্রম। ব্যৱস্থা নাই ন? সন্ন্যাস আশ্রম, শুধু সন্ন্যাসী ছাড়া এরা কেউ থাকতে পারবে না। পৰিয়াল থকাৰ ব্যৱস্থা নাই আপোনালোকৰ? না না না, পৰিয়াল নয়, এ তো আমাদের সাধুজনেরা কেউ সাধী পাতি পাতাই নাই। আমাৰ যিটো বৈষ্ণৱ ধৰ্ম মানে বৈৰাগীৰ নিচিনা ভকতসকল থাকে মাজুলী সত্ৰত, আপোনালোকৰ তেনেধৰণে? আমাদের ওটা আমাদের সন্ন্যাস আশ্রম। আমরা হচ্ছি সরস্বতী নামা সম্প্রদায়ের অন্তর্ভুক্ত। আপোনালোকৰ সম্প্ৰদায়টো কি হয়? সরস্বতী নামা। সৰস্বতী নামৰ সম্প্ৰদায় হয়। আৰু মানে আপোনালোকৰ এনেই গেৰুৱা বস্ত্ৰ পিন্ধি আছিলে আগতে যেতিয়া আহিছিল, মানে 12-13 বছৰৰ আগতে? হ্যাঁ, গেরুয়া বস্ত্র আর সাধু সন্ন্যাসী হয়। আপুনি মানে আমি এখন বগা আছি, কারণ আপুনি কি দায়িত্বত আছে? আমি এখানে ম্যানেজার আছি, সংস্কার নিয়ে এখানে এখন আপোনালোকৰ এনেই মানে যিটো চলিবলৈ মানে বজাৰ সমাৰ কৰা সেইখিনি মানে যিখিনি লাগে সেইখিনি আপোনালোকৰ ক'ৰ পৰা মানে হেৰি কৰে? আমার তো খেতি হয়, খেতি আছে ইয়াতে, খেতি আমার কৰে, খেতি শাক আছে। পাচলি আগলে আছে। হ্যাঁ হ্যাঁ, পুরো বাজারি খেতি আছে, ধান খেতি আছে, সব ম্যাডাম হয়। আর অলপমান যদি কিছু লাগে আমি অলপ থাকে বজাৰ টাউনৰ পৰা কিনি আনে, এনেই চবটো ইয়াতে আছে। এনেই বাহিৰলৈ গ'লেও আপোনালোকৰ সাজ পোছাক মানে একেটাই নেকি? একেটাই একেটাই। বেলেগ না কিছু। আপোনালোকৰ ধৰ্ম মতে মানে সেইখিনি কৰিব লাগে। মেইন উদ্দেশ্য হ'ল সনাতন ধৰ্মৰ প্ৰচাৰ, শিক্ষা বিস্তার। এনেই আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা কিবা মানে সা সুবিধা পায় নেকি? সরকার থেকে রাস্তা, জল ট্যাঙ্কি, বেলেগ বেলেগ এইখিনিতো সুবিধা দিছে, বহুত বনাই দিছে চৰকাৰে, নহয় জানো? টোটেল আপোনালোকৰ সদস্য মানে ভক্ত এখন ভক্ত আমার প্রায় আছে 70-80 আছে টোটাল। এখন ওপৰতো আছে ন? RWDC ক্যাম্প চলছে, এইটো আবার কি হৈ আছে? রবিশঙ্করের ক্যাম্প চলছে উপরে। কিমান বুলি ক'লে টোটেল? 170 আছে টোটেল। এইখিনি আৰু ঠিক আছে, ধন্যবাদ। মন্দিৰৰ কাষতে এয়া ফুলনি আৰু পাচলিৰ খেতি আছে। আৰু ইহঁতকেইটা আগবাঢ়িল সেয়া। এইফালে এইটো পুখুৰী আছে আৰু পাৰটো ধুনীয়াকৈ বন্ধাই থোৱা আছে। বিভিন্ন মাছ জীয়াই নিশ্চয় ইয়াত। আহিবৰ সময়তো মন্দিৰৰ দুজনমান ভক্তক লগ পালোঁ আৰু তেখেতসকলৰ পৰাও মন্দিৰৰ বিষয়ে কিছু কথা জানিবলৈ ইচ্ছা যোৱাত কথা পাতিলোঁ। পৰিয়াল মানে হয়তো ঘৰৰ পৰা মানুহবিলাক আহে, থাকিলেও একেবাৰে এৰি আহিব লাগিব। কিমান বছৰ হ'ল আপোনালোকৰ ইয়াত থকা? 30 বছৰমান হৈ গ'ল, পুৰণা আছে। ইয়াত মানে স্থায়ীকৈ আছে আৰু আপোনালোক? আৰু খোৱা বোৱা আপোনালোকৰ গোটেইখিনি ইয়াতে হয় আৰু? হ্যাঁ, যে আমার আশ্রমের মানুহবিলাক ইয়াতে হয়। আর আমার নাই হয়, এইটো ভক্তৰ পৰা শুনিছোঁ। এইবিলাক আলচাল চৰকাৰৰ নহয়, মানে নিজৰ হৈ গ'ল। এইটো আমাৰ কোনোবা আমাৰ ভক্তই হয়তো 5 লাখ 10 লাখ এনেকুৱা কৰি মনৰ ভাৱৰ লগত কথা। এয়া আমি আশ্ৰমৰ পৰা ওলাই আহিছোঁ আৰু একেবাৰে কাষতে থকা ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাম এতিয়া।
ইফালে আঁতৰত সেয়া পিকনিক খাই আছে। আমি এতিয়া এইফালে আহি আছোঁ এয়া মন্দিৰৰ কাষে কাষে। আৰু এইফালে এয়া কাষতে এয়া মন্দিৰ। এইফালে ধুনীয়া এটা এয়া পিকনিক স্পট। এইফালে বহুত মানুহ আহিছে আৰু পিকনিক খাই আছে। আৰু ৰিয়ানে আমাৰ এয়া ধুনীয়াকৈ খেলি আছে, বিৰাট ফূৰ্তি পাইছে তাহাঁতি। আমি ঘৰৰ পৰাই কিবা কিবি খোৱা বস্তু বনাই লৈ আনিছিলোঁ আৰু ইয়াতে বহি খাই ল'লোঁ এতিয়া। অকণমানিকেইটা লগ লাগি পুৰা খেলি আছে এইফালে এয়া। ইতিমধ্যে বেলিও লহিয়ালে আৰু আমিও ঘৰলৈ আহিবলৈ সাজু হ'লোঁ। এটা ভাল লগা দিন কটাই সঁচাই ভাল লাগিল খুব। ভিডিঅ'টো আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।